নমস্কাৰ, মই ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি আমি বতৰৰ ফল মধুৰিৰ জাম বনাওঁ। এই জাম বনাবলৈ মই ব্যৱহাৰ কৰা সামগ্ৰী কেইবিধ হ'ল: মধুৰিৰ ৰস 2 কাপ, চেনি 2 কাপ, 3টা ইলাচি, 2 টেবুল স্পুন নেমুৰ ৰস। প্ৰথমতে মই মধুৰিখিনি ভালদৰে ধুই ফালি লৈছোঁ। এতিয়া এখন কেৰাহীত প্ৰায় 3 কাপ পানী দি মধুৰিখিনি ভালদৰে সিজিবলৈ দিছোঁ। মধুৰিখিনি ভালদৰে সিজি ভাঙি যোৱাত মই সেইখিনি এখন পাতলা কাপোৰ দি চেকি লৈছোঁ। অলপ ঠাণ্ডা হোৱাত মই কাপোৰৰ ওপৰতে মধুৰিখিনি চেপি ৰসখিনি উলিয়াই লৈছোঁ। এতিয়া এখন কেৰাহীত ৰসখিনি জুখি লৈ ঢালি দিছোঁ। মই মধুৰিৰ ৰস, চেনি আৰু নেমুৰ ৰস একেলগে দি গেছ জ্বলাই প্ৰথমে হাই ফ্লেমত দি পাছত মিডিয়াম ফ্লেমত দি দিছোঁ। উতল অহাৰ লগে লগে উঠি অহা ফেনখিনি মই কাঢ়ি দিছোঁ। এটা সময়ত এই মিশ্ৰণটো এটা পাগত উঠিব। হাতেৰে চাই অলপ আঠা হোৱাত মই গৰমে গৰমে এটা পৰিষ্কাৰ চিচা বটলত ঢালি দিছোঁ। বতৰৰ এই ফলবিধ কোনো ধৰণৰ প্ৰিজাৰভেটিভ নিদিয়াকৈ আপুনিও সংৰক্ষণ কৰিব পাৰে। আশা কৰোঁ আপোনালোকে বনাই চাব। আজিলৈ আহোঁ, ধন্যবাদ।